পার্মানেন্ট হবো বয়স না যায় বিটিসির মানুষ বয়স না যায় শ্রীরামপুর গেটর পয়সা 1 টাকাও সিন্ডিকেট নলয় মই লোৱাও নাই ইউনিভার্সিটি নয় মেডিকেলও হব বড়লেন খাক নালাগে মুখো লাগে পালেতো মুখো লাগে আমার দুরান চুরান নাই আমার ফুটবল খেলা হয়ে থাকিব ওদালগুৰি আহিছে খুব ভাল লাগিছে বহুত দিন পিছত আৰু আমাৰ আজি ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং আছে ডিস্ট্ৰিক্ট কনফাৰেন্স হলত এইটো হল আমাৰ 24, 25, 26 বিটিসি অঞ্চলত যিখিনি উন্নয়নৰ কাম কৰিছিল সেইটো কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই সেইটো আমি ৰিপৰ্ট ল'ম ফাইনান্স কমিশনৰ আৰু যেনেবা আসাম আৰু পিডব্লিউডি ডিভিজনৰ যেনেবা আসাম মালা হওক ৱৰ্ল্ড বেংকত হওক বা প্ৰমোদ বড়োৰ দিনত যেনেবা গুডউইল মিছন ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক কেনেকুৱা কাম হৈছে প্ৰমোদ বড়োৰ দিনতো বহুত কাম দিছিলে দিছপুৰৰ পৰা সেইখিনি কামবিলাক কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই মই এইটো ৰিপৰ্ট ল'ম মুঠতে 24, 25, 25, 26 দুটা বছৰৰ পিডব্লিউডি দুটা বছৰৰ ফাইনান্স কমিশনৰ পইচাটো ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে এইবিলাক বাদ দে প্ৰমোদ বড়োৰ দিনত বিচিডিচি সেক্ৰেটাৰী কথা হৈছেতো আৰু ফৰেষ্টৰ কথা হৈছে ইহঁতে যদি জেনুইনলি সঁচাকৈ যদি চাকৰি দিছে ইয়াৰ আমাৰ ক'ব লগা কি আছে কিন্তু ইহঁতে যে চাকৰিটো ঠিক ঠাক হোৱা নাই ঠিক ঠাক কৰিব পৰা নাই এইটোহে আমি ৰেগুলাৰ কৰিবৰ কাৰণে আইনগতভাৱে এইবিলাক চাকৰি দিয়াটো হৈছে না হোৱা নাই এইটোহে আমি চাইছোঁ ফাইনান্স কমিশনৰ ফাইনান্সিয়েল এপ্ৰুভেল নাই যদি ফাইনান্সিয়েল এপ্ৰুভেল আছিলে কেলে ইহঁতে বেতন পোৱা নাই ইলিগেল যদি হৈছে নাপাব লিগেল পাব গেছ হাউচত যিবিলাক চাকৰি দিছে আগতে কিছুমানক মই কন্ট্ৰেকচুৱেল দিছে কিছুমানৰ ফিক্স পে দিছে এইটোৱে এতিয়া ইহঁতে পাৰ্মানেন্ট হব বয়স নাযায় বিটিসিৰ মানুহ বয়স নাযায় পাবই এইবিলাক লাভ নাই কৈ প্ৰমোদ বড়ো জানে এইবিলাক কেনেকুৱা পইচা ল'ব লাগে নালাগে প্ৰমোদ বড়োহে জানে মই শ্ৰীৰামপুৰ গেটৰ পইচা 1 টাকাও সিন্ডিকেট নলয় মই লোৱাও নাই আৰু যদি লৈছে প্ৰমোদ বড়োই লৈছে হ'ব কি লাগে আপোনাক বহুত হ'ব কালি ইউনিভাৰ্চিটি নহয় মেডিকেলো হ'ব সব হ'ব এই 9 মাহে হৈছে আপুনি 20 বছৰ বড়লেন খাক নালাগে মুখো লাগে পালেতো মুখো লাগে মই কৈছো নাকি বড়লেন নালাগে বুলি পালে মুখো লাগে বড়লেন নালাগে কোৱা মানুহ কোন আছে কোনে বিটিসি চুক্তি কৰিছে আমি একেলগে আছে একেলগে থাকিব সবে বিটিসিৰ মানুহ বাস ইয়াৰ ওপৰত যদি কোনোবাই বদলে নানে মই নাথাকিম বুলি কম নাকি পাগল দেই কি আহি গ'ল আহি থাকিব 5 বছৰ শেষ হোৱা নাই 15 গেপ নহয় 20 বছৰ সেইবিলাক আমি আজি গম পাম না আপোনালোকে কৈছে ভাল হৈছে মই গম পাইছো বাস মই গম পাইছোতো হৈছে কোনো নতুন উপহাৰ এই যে ৰাইজক মই লগ কৰি আছো স্কিম লৈছে এপ্ৰুভ কৰিছে পুট আপ কৰিছে এইটোৱেই কি মন্ত্ৰীৰ কথা কি মন্ত্ৰী বাদে কাম হলে হ'ল মই আজি ৰাইজৰ লগত বহিছে বহুত স্কিম লৈছে পুট আপ কৰিছে সেইখিনি কাম হলে হ'ল আৰু কি মন্ত্ৰীৰ দৰকাৰ ধ্বংস হোৱা নাই বেছি কথা কৈ কিয় কিছুমান ফাৰ্ট বাই ফাৰ্ট কিছুমানৰ বেয়া হৈছে মই আজি আহিছে না সব বেয়া হোৱা নাই নাই এইটো নহয় ফাৰ্ট বেয়া হৈছে এইটো বনাব লাগিব অতি সোনকালে আমার দুরান চুরান নাই আমার ফুটবল খেলা হয়ে থাকিব